প্ৰচেছ মই আজি আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াৰ বাবে আপোনাৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰখন ওপেন কৰিব লাগিব আৰু ইয়াত লিখিব লাগিব জিঅ' টেগ হাউচ লিষ্ট 2022 লিখি আপুনি সাৰ্চ কৰি দিব লাগিব। যেতিয়া আপুনি সাৰ্চ কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। ইয়াত চাওক কেইবাটাও অপচন আছে। আপুনি ওপৰত যেটো আছে PMAYG যেটো অপচন আছে ওপৰৰ অপচনটো এটো অপচনত আপুনি ক্লিক কৰি দিব। যেতিয়া আপুনি এটো অপচনত ক্লিক কৰি দিব অলপ তলফালে যাব গৈ পেলাই চাব এনেকুৱা এটা অপচন আহিব। ইয়াত চাওক পঞ্চায়ত হুইচ লিষ্ট ইজ এভেইলেবল হাৰ এই হাৰত আপুনি ক্লিক কৰি দিব লাগিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। ইয়াত চাওক লিখা হৈ আছে সিলেক্ট অল ষ্টেট লিখা হৈ আছে। আপুনি ইয়াত অসমটো সিলেক্ট কৰি দিব। আকৌ তলফালে যাব তাৰ পিছত ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব। আকৌ তলফালে যাব ইয়াত আপুনি সাব ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব। আকৌ তলফালে যাব ইয়াত সিলেক্ট আহিছে আপুনি ইয়াত ক্লিক কৰিব জিপিটো সিলেক্ট কৰি দিব। যেতিয়া আপুনি সিলেক্ট কৰি দিব আকৌ তলফালে আহিব আহি পেলাই চাওক ইয়াত আপোনাৰ ক্যাপচাৰ ফিল কৰিব দিছে। ইয়াত চাওক 40 আৰু 25 প্লাস কৰিলে কিমান হয় আমি ইয়াত বহাই দিব লাগিব। 40 আৰু হল আপোনাৰ 25 যোগ কৰিলে হ'ব 65। আমি ইয়াত 65 লিখি দিম 65। আমি ইয়াত 65 লিখিলো। এতিয়া চাওক 25 আৰু 40 যোগ কৰিলে 65 হয়। আমি এতিয়া সাবমিটত ক্লিক কৰি দিম। সাবমিটত যেতিয়া আমি ক্লিক কৰি দিম তেতিয়া চাওক আমাৰ এই যেটো আমি এড্ৰেছ ফিল কৰিছিলো ইয়াত যেটো ডিস্ট্ৰিক্ট সাব ডিস্ট্ৰিক্ট যেটো জিপি ফিল কৰিছিলো ইয়াৰ লিষ্টখন আপোনাৰ ওলাই আহিছে। আপুনি ইয়াত নিজৰ নামটো আছে না নাই আপুনি এনেকৈ চেক কৰিব পাৰে। ইয়াত আপোনাৰ চাওক এই জিপিত বহুত নাম আছে। এনেকৈ আপুনি নিজৰ নামটো এটো লিষ্টত আছে না নাই এটো আপুনি চেক কৰিব পাৰিব। আপুনি যদি ডাউনলোড কৰিব বিচাৰে তেনেহলে আপুনি এক্সেলত আৰু পিডিএফত ডাউনলোডো কৰিব পাৰিব। যদি ভিডিঅ' ভাল লাগে সাবস্ক্ৰাইব কৰক, লাইক কৰক।